Hello everyone, this is Bonnie. Welcome to my channel Boneyspace. So it's Sunday. So Sunday on a key ride. So ready boy idea by say yeah idea by said 4:30. So pasta pura the pasta ride ase on last Sunday to ride ase all deri ho gol. So aji অলপ সোনকালে লাইছো আজি নাৰিম দাহত যাব আৰু আজি মাংগল আছে কোনো কনফাৰ্ম হোৱা নাই একচুয়ালি কি হ'ল সবে যাম বুলি কৈছিলে বহুত মানুহ হৈ গ'ল আৰু মই মানে অলপ কোভিডৰ কাৰণে দিগদাৰ হয় বেছি মানুহ হৈ গ'লে সো ভাবিছিলোঁ বেছি মানুহ হৈ যাব সো কিন্তু এতিয়া লাহে লাহে কমি আছে সব নাজানো কৈ আছে জানো কি হ'ল তথাপিও দুজন ৰহাৰ পৰা দুজন ৰাইডাৰ আহিছে সো সবকে লগ কৰাম আজি ভালকৈ চিনাকি কৰি দিম লাষ্ট ব্লকতো চিনাকি কৰি দিয়া নহ'লে ৰাতি মই নুখুলোৱে একচুয়ালি কি হ'ল নাজানো মানে একদম একো পাত্তাই নাপালোঁ মই এনেকৈ থাকি গ'লোঁ আৰু মানে টোপনি নাহা মানে আহোঁ কি টোপনিয়ে নাহিলে এটা একদম চাহটো মেইন আৰু তিনিযোৰ চশমা কিনিলোঁ এযোৰ এনেই স্কুটি চলাই যাওঁতে আৰু এযোৰ এনেই কম্পিউটাৰ ক্লাছযোৰ আৰু এযোৰ চাইক্লিঙৰ কাৰণে নতুন চশমা তো চাই লওক আপোনালোকে দেখিলে চশমাকেইযোৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু চ' এতিয়া ড্ৰেছ আপ হৈ লওঁ নাদিন দা অলপ আগত ফোন মাৰিলে যে উঠিছনে নাই ৰেডি হ'লনে নাই যাবিন নাই পিছত চ' লেটছ ষ্টাৰ্ট দ্য ব্লগ বাই বাই চ' গাইজ মই জাষ্ট ঘৰৰ পৰা ওলালোঁ পূৰা ফিট ফাট হৈ পেলাই এতিয়া বাঢ়িছে নিয়াৰ এবাউট 4:50 মান চ' এতিয়া নাৰিন্দা ঘৰত গৈ আছোঁ তাৰপিছত নকলজৰ ওচৰত যাম তাতে চব মিটা হ'ব চ' হাই চ' তাতে মিটা হ'ব আমি তাতে গৈ আছোঁ ফাৰ্ষ্ট নাৰিন্দাহঁতৰ ঘৰত যাওঁ এইটো দেখিছে নহয় নাৰিন্দাই মোক কি জালত ফচাই দিছে সেই পামডাল লৈ যাব দিছে পাম নাই বোলে এইটো গৈ তাত থৈ দিম বাৰু নাৰিন্দাহঁতৰ ঘৰত চ' নাৰিন্দা ঘৰত লগ পাওঁ হাই লগ নাৰিন্দা আহি গ'ল নাৰিন্দা Wait a minute. কিমান সময় হ'ল জানা 1 ঘণ্টা ধৰি ৰখি আছোঁ ইয়াতে মিছা কথা নকবা গম পাইছা 1 ঘণ্টা ধৰি ৰখি আছোঁ গম পাইছা নাই ৰখি আছোঁ তুমি নাই মানুহ পিছত উপায় নাপাই ফোন কৰিছোঁ 4:45 মই গেট খুলি চ' গাইজ আমি এতিয়া ওলালোঁ নকলে যাম এতিয়া ৰখি আছোঁ হ'ব বনিস্পেচ হ'ব ভাই তোমাৰ টি চাৰ্টটো বদলো আৰু বুজিছা বুজিছা মানে ভিউৱাৰ্ছো গম পাইছে আৰু গম পাওঁ যে এইটো ৰঙা টি চাৰ্ট পিন্ধিলে নাদিন্দা আপোনালোক আগে মানে আমি আহি পাই গ'লোঁ এতিয়া ইয়াতে নকলৰ ওচৰত কিন্তু কেছটো হ'ল যে মই আজি যোনটো হোল্ডাৰডাল সেইডাল নানিলোঁ সেইটো কাৰণে এনেকৈ ধৰি পেলাই ব্লক কৰিবলৈ হৈছে হাই গাইজ ইন্ট্ৰডিউচ yourself Mr. Daya. দয়া আচ্ছা আচ্ছা वेलकम टू माई ब्लॉग তো গাইজ এওঁলোক আমাৰ নতুনকৈ জইন কৰিছে ৰহাৰ পৰা আহিছে নেহৰুপালিৰ পৰা ওলালোঁ ৰাজীৱ আংকলৰ ঘৰত পাম চাম মাৰিলোঁ পাম চাম মাৰি কৰি এতিয়া আমি হা ডোন্ট ইণ্টাৰফেয়াৰ আমি এতিয়া এই নগাঁও মেডিকেল কলেজখন পাম তাৰপিছত ৰূপহী তাৰপিছত চাই গৈ থাকিম চ' লেটছ ষ্টাৰ্ট দ্য ৰাইড অঁ চৰি মইতো কোৱা পাহৰিছিলোঁ আমি ক'ত গৈছোঁ একচুৱেলি আমি আজি গৈ আছোঁ বুঢ়া চাপৰি ব্ৰহ্মপুত্ৰ পাৰত এই লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী কাষতে ন কাষতে বুলি গম পাইছোঁ একচুৱেলি ৰাস্তা চিনি নাপাওঁ গুগল মেপ জিন্দাবাদ নহয় এই কাজিৰঙাত গৈ কি অৱস্থা আছিল দেখিছা নহয় এই ৰাস্তা ইটো চাইডে আছে হা মোক ক'ত গাঁৱৰ মাজত সোমোৱাই দিছে জানে গুগল মেপে ট্ৰাষ্ট ইউ কেন নেভাৰ ট্ৰাষ্ট চ' লেটছ ষ্টাৰ্ট
গাইজ আমি ইয়াতে ৰখিলোঁ, ৰখি পেলাই চাইকেলত তাতে পাৰ্ক কৰিলোঁ। এতিয়া আমি খাবলৈ ওলাইছোঁ। গাইজ দাদা আছে এইফালে, দাদাই পূৰা মজা পুৰি বনাই আছে, দি আছে পূৰা পুৰি আহি গ'ল ন। পুৰিটো মেইন, পুৰি খাবই লাগিব ন। কি পুৰি মেইন নহয় একচুৱেলি, মানে খাবই লাগিব কিবা এটা। সেই বস্তু এইটো মাজে মাজে ৰিংটন দি থাকে, এই বস্তু কোনে দিয়া ফাৰ্ষ্ট খাই লওঁ। কোনে বা দিয়ে কোন ত' গাইজ খাই বৈ হৈ গ'ল। আমি পুৰি খালোঁ আৰু গোল্লা খালোঁ। তাৰপিছত এতিয়া যোৱাৰ সময়, এতিয়া বুঢ়া চাপৰি যাম। বহুত সময় ৰখিলোঁ, ইয়াত ৱেষ্ট কৰিলোঁ। দাদা খাই ভাল লাগিল। এতিয়া আমি যাম, বুঢ়া চাপৰি যাম। আপোনালোকে বুঢ়া চাপৰি গ'লে ইয়াতে সোমাব, দাদাৰ ওচৰত সোমাব। দাদা বাই বাই। ঠিক আছে, বাই বাই। গাইজ এতিয়া যোৱা সময় গ'ল, চাইকেল বহি এটা থৈছিলোঁ, ঠিকে আছেনে চাই লওঁ এবাৰ। সৰু পোৱালি ছোৱালী আছে, টিপা টিপি কৰিব চাগে। নাই ঠিকে আছে। ৰিংটন আমি আহি পাই গ'লোঁ। এতিয়া লাষ্ট আৰু 2-3 কিলোমিটাৰমান আছে। আমি এতিয়া অলৰেডি মানে বুঢ়া চাপৰি জংঘলখন তাত সোমাই গ'লোঁ অলৰেডি। ইয়াতে চব গোটেই চাৰিওফালে পূৰা গোটেই ফৰেষ্ট। চাওক বিৰাট ভাল লাগিছে। আৰু ইয়াৰ সেইফালে ব্ৰহ্মপুত্ৰ, এইফালে বালিচৰ আছে। বিন্দাছ পূৰা, না গাড়ী মটৰ না পলিউশ্যন, একদম শান্তি শান্তি। ओ भाई मतलब सुना ना थोड़ा है। ओ भाई साहब गाइस दिस इज जस्ट अमेजिंग यार, মানে ক'বলৈ ভাষা নাই, কি মজা লাগিছে। মই একচুৱেলি কেতিয়াও এনেকৈ ৱাইল্ড লাইফ চেঞ্চুৰীৰ মাজত এনেকৈ চাইকেলিং কৰি পোৱা নাই। কাজিৰঙা গৈছোঁ, তাতো মাজতো ভিতৰতো সোমাব নিদিয়ে, কিন্তু ইয়াততো বিন্দাছ চলাইছোঁ। এইফালে পূৰা বান্দৰ চান্দৰটো দেখিয়ে আছোঁ। চ' গাইছ আমি সেইটো পাই গ'লোঁ, ইয়াত IB টো বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী। চাওক ৱাইল্ড লাইফ চেঞ্চুৰী। এয়া ইমান ধুনীয়া সৌন্দৰ্য। চ' গাইজ আমি ইয়াতে আহিলোঁ। ইয়াতে এতিয়া চব বোলে বন্ধ হৈ আছে। ইয়াতে ক'তো মানে এনেই এইপিনে চাফাৰী কৰিব নিয়ে, হৰিণ চৰিণ থাকে, এনেকৈ হাতী চাতী থাকে। কিন্তু এতিয়া সদ্যহতে মানে ক'ভিডৰ কাৰণে চব বন্ধ হৈ আছে। চ' আমি এতিয়া বালিচৰ যাম, ব্ৰহ্মপুত্ৰ পাৰত যাম, এইফালে যাব পাৰে। ইয়াৰে গাইড এজন আহিলে, তেওঁক ফোন কৰিলোঁ, তেওঁ চব কৈ দিলে কেনেকৈ কি ক'ব লাগে। চ' আমি এতিয়া গৈ আছোঁ অৰণ্যৰ মাজে মাজে। আমি গৈ আছোঁ, নালিন্দা আগে আগে, মই পিছে পিছে। গাইজ আই কেন এক্সপ্ৰেছ মাই ফিলিংছ, মানে কি ক'ম ভাষা নাই। বহুত দিন কে বাদ মানে কি ক'ম আৰু, কি ফিলিং মা কসম। ডাৱৰখিনি চোৱা নাই, অ' ভাই চাহাব, অ' ভাই চাহাব, জন্নত। অ' ভাই মই টেম্পুলৈ যামগৈ বনি। সঁচাকে গো মেন। টেষ্ট কৰিছাতো? বনি হাকি আছানে? চাইকেলত লওঁ না, চাইকেলখনত লৈ লওঁ। কোৱা কি কৈছা, কি আকৌ আছোন বনি এখনত উঠি জাপ মাৰা পানীৰ লগে। তাৰপিছত চাইকেল চাইকেল নালাগে, মই টেম্পুলৈ যামগৈ। নাদিন দা মাৰা, তই বেছি ওচৰত নাযাবা হা, এইটো খৰি যাব কিন্তু। হা ৰ'দত নাৰাখিবা চাইকেল, বহুত কাৰ ৰ'দ যাব। সেইটোতো হয়। এখন ফটো উঠিবলৈ This is awesome yaar. আমাৰ This is awesome yaar. This is awesome. হা ও বাবা, Wow. আমাক এটা ফটো উঠাই দে। চ' গাইজ ইয়াতে বহুত সময় থাকিলোঁ, প্ৰায় 1 ঘণ্টামান।
কিনো আৰু সেই দোষটো কমে মানুহে চেনেল আনছাবস্ক্ৰাইব মাৰিব মই বেলেগক কপি মাৰিলে হয় নাই ইয়াতে প্ৰায় এঘণ্টামান থাকিলোঁ এতিয়া যাওঁ আৰু এবাৰ ইয়াতে আগতে ইয়াতে পূৰা এতিয়া বালিচৰ আছিলে কিন্তু এইফালে চব পানী দি ভৰ্তি হৈ গ'ল আৰু 20 দিনমান হৈছে বোলে চ' চাবলৈ একো নাই আৰু ভিতৰততো এইফালে যাব নিদিলে চ' আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো থেংক ইউ ফৰ ৱাচিং বাই বাই Bill, I'm in the mood for a switch up. I hit the function, hit the rose till I hiccup.